কিছুমান ভাল লগা কথা, যোগাত্মক ভাৱৰ ধাৰণা, প্ৰেৰণাদায়ক মটিভেট কৰিব পৰা কিছুমান শব্দও আমাৰ জীৱনত বহু সময়ত অনুপ্ৰেৰণা যোগায়। সেইবাবে আমি আমাৰ চেনেলটিৰ জৰিয়তে কিছু যোগাত্মক ভাৱধাৰা আপোনালোকলৈ আগবঢ়াওঁ। আজিও তেনেকুৱা কিছু প্ৰেৰণাদায়ক বাণী আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব তথা চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পৰা, তেন্তে তুমি এজন সুখী মানুহ হ'বা। তুমি দেখিবা যে মৰুভূমিতো জীৱন আছে, আকাশত তৰা আছে। জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছোঁ। মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন। দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। আন্ধাৰ যিমানেই গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা। সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ এনে কোনো ধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ'ব লগা হয়। মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিও সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰোণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। দুখ আৰু সুখ দুয়োটাই সদায় জীৱনত একেলগে গতি কৰে। যেতিয়াই এটা ভাগৰি পৰে, আনটো এটাৰ স্থান লয়। যেতিয়াই ভাগ্যই তোমাৰ সংগ নিদিয়ে, তেতিয়া বুজিবা যে পৰিশ্ৰমে তোমাৰ সংগ দিব। যেতিয়ালৈকে আপুনি নিজৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে, তেতিয়ালৈ আপুনি ভগৱানৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰে। যোগ্যতাই নিৰ্ধাৰণ কৰিব তুমি পাৰিবা নে নোৱাৰা। প্ৰেৰণাই নিৰ্ধাৰণ কৰিব তুমি কি কৰিবা।